হাই হেল্ল' নমস্কাৰ আপোনালোকে চাই আছে গোহাই আখম ইউটিউব চেনেল। আজি আমি সোণাৰী গৈ আছোঁ, এই লগৰ ছোৱালীজনী বিয়া আছে, বিয়া খাবলৈ গৈ আছোঁ। বাকী সকলো দৃশ্য আপোনালোকক দেখাই থাকিম। বহুত দিন ভিডিঅ' দিয়া নাই। এইটো নতুন ফোন লৈছিলোঁ, আপোনালোকে চাইছে ভিডিঅ'টোৱে আনবক্সিং কৰিছিলোঁ। সেই ফোনটোৱে কেমেৰা কৰিছোঁ, কোৱালিটি কেনেকুৱা পাইছে জনাব। চ' মোৰ লগত আছে এজন গগৈদা আছে। হাই। চ' গৈ আছোঁ, গাড়ীলৈ ৰখি আছোঁ। ইয়াত প্ৰেজেণ্টটো পেকিং কৰিলোঁ, আপোনালোকে দেখাই আছোঁ কেনেকৈ পেকিং কৰিছোঁ, কি লৈছোঁ সেইটো নেদেখাওঁ আৰু। বাকী আগত ভিডিঅ' কৰিছোঁ, সকলো চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আসাম। আমি এতিয়া বৰ্তমান সোণাৰী পালোহি। চ' সোণাৰীৰ পৰা অকণমান টুকটুকিত গৈ আছোঁ, বেটেৰী ৰিক্সা পামগৈ আৰু বেছি দূৰ নাই। চাহ আছে, চাহ নাথাকিলে কেনেকৈ হ'ব ন। গৈ আছোঁ, নিবলৈ আহিবা তহঁতৰ। চ' আহি আমি এতিয়া বিয়া ঘৰ পালোহি। চ' এতিয়া কোনো দেখা নাইচোন ঘৰৰ মানুহ। চ' ইয়াতে অলপমান আমাৰ দত্তদা বহি আছে। দত্তদা কিবা এটা কৈ দিয়া। আছোঁ আৰু এই মোবাইল পিটিকি আছোঁ, আমনি লাগিছে বহি বহি। আমি এতিয়া ভাত খাবলৈ যাওঁ। আপোনালোকে চাই থাকক কি কি আইটেম দিব লগত, দেখাইছোঁ সকলো দৃশ্য। আহি বহিলোঁ, ভাল লাগিলে। চ' হেল্ল' গাইছ, আজি বিয়া খাই আমি এতিয়া যাব লৈছোঁ। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। থেংক ইউ ছ' মাছ। জয় আই অসম।